বাকী লগ পালে এইফালে ভাইটি ভণ্টি ভাল লাগিছে। আৰু নমস্কাৰ গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল গৌৰৱ ৰিয়ান ভ্লগছ। চ' গাইজ আজি আমি গৈ আছোঁ পূজা চাবলৈ। আৰু পূজা মানে কি বহুত স্পেচিয়েল। কালি মানে ভ্লগটোত আপোনালোকক চব দেখালোৱে, মই গোটেই দুৰ্গা পূজা ধেমাজিৰ গোটেই দুৰ্গা পূজা প্ৰত্যেকটো মণ্ডপকে দেখালোঁ। আজি মই আপোনালোকক এতিয়া মানুহ কিমান হৈছে ধেমাজিত, কিমান মানুহ হৈছে সেইবিলাক চব দেখাই দিম। চ' ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এই যাব মোৰ লগত চ' গাইজ ভিডিঅ'টো চাই থাকক, শেষলৈকে চাব কিন্তু দেই। চ' গাইজ মই কালি আপোনালোকক সকলোবোৰ মণ্ডপ দেখালোৱে পূজাৰ ধেমাজিৰ। চ' আজিনো কি চাব, আজি অকণমান আপোনালোকক মানুহবিলাককে দেখাওঁ নে কি কয়। আৰু এয়া আমাৰ আগফালে চাৰিআলি পূজা মণ্ডপটো আমি পাইছোঁহি। চ' চাই থাকক ভিডিঅ'টো শেষলৈকে। চাওক মানুহ, কালি মই কৈছোঁ নহয় কালি মানুহে নাছিলে, কিন্তু আজি দেখিছেনে কিমান মানুহ, ফালিব নোৱাৰা মানুহ হ'ব বুলি কৈছোঁ নহয়। চাওক কিমান মানুহ হৈছে। আৰু এয়া আমি পাইছোঁহি ধেমাজি চাৰিআলিৰ পূজা মণ্ডপ। ইয়াৰ পৰাই আপোনালোকে আকৌ এবাৰ দৰ্শন কৰি লওক। আজি পূজাৰ দ্বিতীয়টো দিন, অৰ্থাৎ মহা অষ্টমী। চ' চাই থাকক ভিডিঅ'টো শেষলৈকে চাব দেই। আৰু গাইজ চাওক, এইটো ধেমাজিৰ আইফিল টাৱাৰ, যোনটো আপোনালোকক কালি মই ভ্লগত দেখাইছিলোঁ। একদম ধুনীয়াকৈ পেৰিছৰ আইফিল টাৱাৰ আৰ্হিত বনাইছে। আৰু গাইজ আজি ছেকেণ্ড দিনা পূজাত মই আহিছোঁ ভণ্টিৰ লগত। কিবা এটা কৈ থাকক দাদা চেনেলটো চবেই ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক গৈ থাকোঁ। যোৱাকালি আপোনালোক ধেমাজিৰ প্ৰায় গোটেইকেইটা মণ্ডপে দেখুওৱা হ'ল। আৰু আজি ভিডিঅ'টো কি দেখাম চাওক, মানুহবোৰকে কিমান মানুহ হৈছে কি আৰু এইফালে চাওক কিমান দোকান, কিমান বস্তু, কিমান মানুহ, মানে চাই থাককচোন ভিডিঅ'টো শেষলৈকে চাব। আজি গোটেই ভ্লগটোত অকল তয়ে আৰু তই ওলাই থাকিবি আৰু বেলেগ কি আছে, অকল তয়ে উঠি থাকিবি আৰু গোটেই ভ্লগটোত। মই উঠি থাকিম নকওঁ, চিনাকি কাৰোবাক লগো পোৱা নাই। নুঠি পিনে বেলেগক উঠাবি তই। নাই। চ' মানুহ চাওক গাইজ, মানুহ মই কৈছোঁ নাই কালি এইটো জেগা কালি কিমান খালী আছিলে, আপোনালোকে নিশ্চয় দেখিছিলে। আৰু আজি চাওক কিমান মানুহ। চ' গাইজ এইবিলাক দোকান হেৰাই থাকিবি তই, হেৰাই হাতত ধৰি থাক, হেৰাই থাকিবি, হেৰাবি নাই আকৌ। চিনি পাওঁ তই, ঘৰৰ ৰাস্তা চিনি পাওঁ। ডিব্ৰুগড় গুৱাহাটী চব ঘূৰিব পাৰিম। হ'ব দে। সেই তিনিআলি যদি যদি মই এতিয়া পূজাৰ মাজত যদি মানুহৰ মাজত এৰি দিওঁ, তাই অকলে ঘৰলৈ যাব নোৱাৰে। গাইজ আপোনালোকক কালি চব দেখাব, গোটেইকেইটা মণ্ডপ ভালকৈ দেখালোঁ। আজিনো কি দেখাম আৰু। ত' গাইজ মোক এটা টানি লৈ গৈছে, ক'লৈ যাওঁ, কি খাওঁগৈ, খোৱাবিনে? হে খোৱাবি? ত' তাই মোক এতিয়া আজি কিবা এটা খুৱাব, কি খুৱাবি? কি খাম নাজানো। আমি লগ পালোঁ প্ৰেৰণা। কেনেকুৱা লাগিছে পূজা চাই? একদম বঢ়িয়া। তোমাৰ লগৰ নে? অঁ, কৰ্ট ফিল্ডৰ ফ্ৰণ্টত যাবানে? ক'লৈ যাবা? লগ পালোঁ প্ৰজ্ঞান। পূজা চাই কেনেকুৱা লাগিছে? বঢ়িয়া। কেনেকুৱা বঢ়িয়া? কিমান বঢ়িয়া? আগতকৈ ভাল লাগিছে, বেয়া লাগিছে? ভাল লাগিছে ন? চবেই ভাল লাগিছে। কালি আহিছিলা নে প্ৰেৰণা? কালি আহিছিলা নে? কালি মই আহিও ভ্লগ বনাই ভ্লগ দিলোঁৱেই। আৰু এইটো হৈছে ধেমাজি তিনিআলি দুৰ্গা পূজাৰ মণ্ডপ। যোৱা কালিৰ ভিডিঅ'টো মই আপোনালোকক দেখালোঁৱে লাষ্ট ভ্লগত। যদি চোৱা নাই আপোনালোকে গৈ পিনে চাই ল'বগৈ। আৰু আমিনো কি এতিয়া এইফালে অকণমান আগলৈ যাওঁ, অকণমান আকৌ এবাৰ ফুৰি আহোঁ। চ' ব'লক গাইজ, আমি এতিয়া চাব আহিছোঁ জীৱন্ত দুৰ্গা মেমৰি। আৰু এইফালে চাওক, কালি আপোনালোকক ভালদৰে দেখালোঁৱে, আজি হ'লে অকণমান আৰু ভালদৰে দেখাই দিছোঁ, জুম কৰি দিছোঁ ৰ'ব। আৰু আমি যাবলৈ আহিছোঁ গাইজ। ইয়াত ফুলদানি কিনিবলৈ সিহঁতি ইয়াত ৰখিছে। কি কিনিছ? চ' সেইজনী প্ৰেৰণা ৰখি মানে কিনিবলৈ ৰখিছে ইয়াত ফুলদানি। চ' চাওক এইফালে পৰিৱেশ। চ' গাইজ সেইফালে অলপ চলপ পূজা চাই আমি আকৌ হাইৱে ফালে ওলাই আহিলোঁ। এইফালে তিনিআলি ফালে আকৌ এবাৰ যাওঁ বুলি ভাবিলোঁ। এইফালে দোকান চবফালে মানুহ, কিন্তু আজি কমাই নাই, আজি একদম মানুহ চবফালে। চ' চাই থাকক। চ' গাইজ আমি লগ পালোঁ মনুছে কিবা এটা কৈ দিয়ক। হেল্ল', আজি ধেমাজি আহিলোঁ পূজা চাবলৈ। বহুত বেছি ভাল লাগিছে, বহুত মানুহ, একদম বহুত বেছি ভাল লাগিছে মানে নকওঁ আৰু। বাকী লগ পালোঁ এইফালে ভাইটি ভণ্টি ভাল লাগিছে। আৰু ভাইটি চেনেলটো চাব, গৌৰৱ ৰিয়ান ভ্লগছ ন, সকলোৱে চাব, ছাপোৰ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। মোৰ ফালৰ পৰা যদি কোনোবা চাই আছে থেংক ইউ, আৰু পূজাৰ শুভেচ্ছা জনাইছোঁ সকলোকে। মনুছে লগ পাই কেনেকুৱা লাগিলে? বহুত ভাল লাগিলে। মই ভবাই নাছিলোঁ কেতিয়াও মানে মনুচাইক লগ পাম বুলি। আৰু মানুহটো মানে বহুত সহজ সৰল,
মানে বহুত ভাল মানে ক'বলৈ লাগে ইমান ভাল লাগিলে মানে মনোজ ভাইক লগ পাই মানে ক'বলৈ বাকী নাই আৰু চেলিব্ৰিটি হৈও মানে ইমান সহজ সৰল বহুত সহজত মানে বহুত ভাল লাগিলে আপোনালোকে দেখিছে ভিডিঅ'টো চ' গাইজ এয়া চাওক ধেমাজিৰ পূজাৰ পৰিৱেশ মানুহ দোকান মানুহ দোকান চবফালে মানুহৰ ভিৰ চ' চাই থাকক লগ পাই কেনেকুৱা লাগিলে বহুত ভাল লাগিলে আৰু মানুহটো বহুত সহজ সৰল হয় বহুত ভাল ন বহুত ভাল লাগিলে চ' গাইজ মানে ইমান ভাল মানুহ পাই ন কিমান ভাল লাগিলে আমি লগ পাই মানে ক'ব পৰা নাই মানে বহুত ভাল ন আৰু আমি এতিয়া আছোঁ মৰিধল এতিয়া ঘৰলৈ গৈ আছোঁ এইখন নৱজিতা গাড়ী মানে গাড়ীত উঠি পিনে ঘৰলৈ যামগৈ এই মানে বিশেষ কাম এটা আহিলোঁ এইফালে মৰিধললৈ চ' চাওক ৰাস্তা চ' ব'লক চ' গাইজ মৰিধল আহিলোঁ যেতিয়া ভাবিলোঁ আপোনালোকক অকণমান মৰিধলৰ দুৰ্গা পূজা অকণমান দেখাই নিওঁ চ' এয়া চাওক মোৰ সন্মুখত মৰিধলৰ দুৰ্গা পূজা ইয়াত ভাল লাগিছে মানুহবোৰ এতিয়াও আছে এতিয়া বহুত দেৰি হ'ল প্ৰায় 11টাই বাজিলে চ' ব'লক চ' গাইজ যিমান পাৰোঁ সিমান ভালদৰে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মৰিধলৰ দুৰ্গা পূজা গাড়ীখন ক'ৰবাত ছাইডত ৰখাই পিনে আপোনালোকক বাহিৰৰ পৰা ধুনীয়াকৈ মৰিধলৰ দুৰ্গা পূজা দেখাবলৈ চেষ্টা কৰিম চ' ব'লক চ' গাইজ এইফালে চাওক মৰিধলৰ দুৰ্গা পূজাৰ পৰিৱেশ এইফালে চবফালে দোকান আৰু দোকান পূজা বুলি ক'লে চবফালে সৰু সুৰাকৈ দোকান চবফালে প্ৰত্যেকটো জেগাতে দোকান চবফালে আপুনি ইফালে ঘূৰিলেও দোকানে দেখিব সিফালে ঘূৰিলেও দোকানে দেখিব আৰু এইটোৱে হৈছে ধেমাজি মৰিধলৰ মণ্ডপ এটাই মন লাগিছে মৰিধললৈ আহি অভাৰ এক্টিং নকৰ ভালকৈ ক গোটেই ভ্লগটোত একদম অভাৰ এক্টিং কৰি আছে মানে ছোৱালীজনী ইমান অভাৰ এক্টিং কৰিছে মানে কথাই নাই আৰু হয়নে আৰু এইটো নৱজিতা চাই দিয়া এইফালে হাই কৈ দিয়া এতিয়া নৱজিতাই আমাক আজি লৈ আহিছে মৰিধললৈ গাইজ সেইটো চাওক মৰিধললৈ এটাই মণ্ডপ আছে সেইটো মানুহ নাই বহুত দেৰি হ'ল এতিয়া 10টা 11টা বাজিলে 11:03 সেইটো 11:03 হ'ল 11:03টো মৰিধলত চাওক ইমানখিনি মানুহ ব'লা চ' গাইজ এয়াই হৈছে ধেমাজি মৰিধলৰ পূজা মণ্ডপ এয়াই ধেমাজি মৰিধলৰ পৰিৱেশ আৰু আমি এতিয়া ঘৰলৈকে যাওঁগৈ ব'লক আকৌ আমাৰ সেই তিনিআলিফালে যাওঁ আমাৰ ধেমাজি দুৰ্গা পূজাৰ চ' গাইজ তেতিয়াহ'লে ব'লক আমি আকৌ উভতি যাওঁ ধেমাজি টাউনলৈ আৰু আপোনালোকে উপভোগ কৰক ধেমাজি মৰিধলৰ পৰা ধেমাজি তিনিআলিলৈ যোৱা ৰাতিৰ ৰাস্তাটো চ' ব'লক মোৰ মানে মঙলবাৰে নহয় প্ৰতিবাৰে নিৰামিষ খাব লাগে নহয় প্ৰত্যেক মঙলবাৰে কিন্তু মই প্ৰত্যেকবাৰ কথা কৈছে মই নেক্সট মঙলবাৰৰ পৰা খাম তেনেকৈ অকল নেক্সটহে হৈ থাকে বুজিছা নহয় এবাৰ ডাইৰেক্টলি কৈছোঁ মই নেক্সট মঙলবাৰৰ পৰা চিধা নিৰামিষ খাম চেলেঞ্জ চ' গাইজ আহি আমি পালোহি ধেমাজি তিনিআলি চ' অকণ বৰষুণো দিছিলে চ' চাওক এতিয়াও মানুহবিলাক ইয়াত আছেই মানুহৰ ভিৰ কমাই নাই মানে ভিৰ অলপ কমিলে হ'লেও বহুখিনি মানুহ আছে চ' গাইজ তেতিয়াহ'লে ব'লক আমি গাড়ীৰ পৰা অকণমান নামি যাওঁ আৰু আপোনালোকক আমাৰ ধেমাজি তিনিআলিৰ পৰিৱেশটো দেখাওঁ আৰু এয়া চাওক ৰাতি 11:30 বজাৰ ধেমাজি দুৰ্গা পূজাৰ পৰিৱেশ আৰু এইফালে আমাৰ বাহঁতি দোকান দিছিলে চ' চাই আহোঁ ব'লক বাহঁতৰ কিমান বিক্ৰী হ'ল কিমান বিক্ৰী নাই হোৱা চব সুধি আহোঁগৈ ব'লক দোকান বিক্ৰী হ'ল নে হা অকল এইকেইটা বাকী আছে গোটেই দোকানত চব বস্তুৱে বিক্ৰী হ'ল আজৰি একেবাৰে কাইলৈ আৰু নালাগে কাইলৈ দিনটো এনেই আছে আমি মনোজ ভাইক লগ পালোঁ নহয় আজি অঁ কিন্তু তুমি গম পাইছিলা নাই আমি লগ পালোঁ বুলি 15,000 এতিয়া কিবা এটা খুৱাব পাৰা ন কি খুৱাবা কোৱা চব খুৱাবা যি খাওঁ তাকে খুৱাবা ব'লা আৰু দোকানী বাইদেউ এয়া আমাক কিবা খুৱাম বুলি কৈ পিনে বস্তু দাঙাই পিনে এতিয়া গাড়ীলৈকে আমাক নিবলৈ দিছে এয়া চকী টকী দাঙি পূৰা বস্তুবিলাক লৈ গৈছে গাড়ীলৈকে ঘৰলৈ বোলে যায়গৈ আজিৰ পৰা আৰু দোকান নিদিয়ে চব বিক্ৰী হৈ গ'ল আৰু এয়া আমি তিনিআলি হৈ ঘৰৰ ফালে গৈ আছোঁ আৰু ঘৰৰ ফালে যাওঁতে আমি পাই যাম ধেমাজি বেচৰকাৰী বাছ স্থানৰ পূজা মণ্ডপটো
পূজা মণ্ডপটোনো ৰাতি 11:30 বজাত কি হৈ আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু এয়া পালোহি আমি ধেমাজি বেচৰকাৰী বাছ ষ্টেণ্ডৰ পূজা মণ্ডপ চ' চাওক ৰাতিৰ পৰিৱেশ অলপ বৰষুণ দি আছে এয়া তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব লৈছোঁ যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগ পাই আছোঁ আপোনালোকক নেক্সট ভিডিঅ'ত তেতিয়ালৈকে ভালে থাকক সুস্থ থাকক ধন্যবাদ